নমস্কাৰ ভিউয়াৰ্স পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল সাইবাৰ হাব পইণ্টলে আপোনালোকে জানে যে আমি সদায় আপোনালোকলৈ নতুন নতুন আপডেট লৈ আহি থাকো সো আজিৰ আপডেটত সেই সকলোবোৰ ক্যান্ডিডেটৰ বাবে এটা নতুন ৰিক্ৰুটমেন্ট লৈ আহিছো যিসকলে চৰকাৰী চাকৰি এটা বিচাৰি আছে আপোনালোকক জনাও যে এমপ্লয়ি ষ্টেট ইনস্যুৰেন্স কৰ্পোৰেচন মানে ESIC ৰ পৰা এডভাৰটাইজমেন্ট ওলাইছে সো এই এডভাৰটাইজমেন্টৰ বাবে কিমান পোষ্ট আছে কেনেকৈ এপ্লাই কৰিব কি প্ৰয়োজন হ'ব লাষ্ট ডেট কিমান সকলো আজিৰ ভিডিওটোত আলোচনা কৰিম ভিডিওটো হেকলৈ চাব লগতে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে এমপ্লয়ি ষ্টেট ইনস্যুৰেন্স কৰ্পোৰেচন মানে ESIC ৰ ৰিক্ৰুটমেন্ট ওলাইছে 1930 টা নাৰ্সিং অফিচাৰ পোষ্টৰ বাবে আৰু এই ৰিক্ৰুটমেন্টটো ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন মানে UPSC ৰ পৰা কণ্ডাক্ট কৰিব সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড ক্যান্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই ল'ব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেস হ'ব মই আগত কৈ দি আছো ভিডিওটো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেন্টৰ ওভাৰভিউৰ পিনে সো এই গোটেই পোষ্টসমূহ নাৰ্সিং অফিচাৰৰ বাবে হ'ব আপোনালোকে গম পাইছে অলৰেডি লগতে ইয়াত পোষ্ট আছে 1930 টা কিন্তু এই গোটেই পোষ্টসমূহ ক্যাটেগৰি ওয়াইজ ভাগ কৰা আছে মই কৈ দি আছো ইয়াত জেনাৰেল ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 892 টা SC ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 235 টা ST ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 164 টা OBC ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 446 টা আৰু EWS ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 193 টা আৰু লগতে PWBD ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 168 টা লগতে এই গোটেই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব লেভেল 7 ৰ 7 পে কমিশনৰ এতিয়া আগবাঢ়িছো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে সো এই গোটেই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন BSc নাৰ্সিং বা পোষ্ট BSc নাৰ্সিং কোৰ্স কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্সিটিৰ পৰা লগতে ষ্টেট নাৰ্সিং কাউন্সিলত ৰেজিষ্টাৰ থাকিব লাগিব এজ এ নাৰ্স বা মিডৱাইফৰ নহলে ডিপ্লোমা থাকিব লাগিব জেনাৰেল নাৰ্সিং মিডৱাইফৰ যিকোনো ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্সিটিৰ পৰা লগতে ষ্টেট নাৰ্সিং কাউন্সিলত ৰেজিষ্টাৰ থাকিব লাগিব এজ এ নাৰ্স বা মিডৱাইফৰ আৰু এক্সপেৰিয়েন্সও লাগিব মিনিমাম 50 খন বিছনাযুক্ত হস্পিটেলৰ এজ এ নাৰ্স কোৰ্স কমপ্লিট কৰাৰ পিছত এতিয়া আইছো ইয়াৰ এজ লিমিট ডিটেইলছৰ পিনে সো এই গোটেই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব লগতে ইয়াত ক্যাটেগৰি ওয়াইজ এজ ৰিলেক্সেশনো আছে মই কৈ দি আছো ইয়াত SC ST ক্যান্ডিডেটৰ বাবে আছে 5 বছৰ OBC ক্যান্ডিডেটৰ বাবে আছে 3 বছৰ আৰু PWBD ক্যান্ডিডেটৰ বাবে আছে 10 বছৰকে এতিয়া আইছো ইয়াৰ এপ্লিকেশন ফি ডিটেইলছৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ SC ST ওমেন আৰু PWBD ক্যাটেগৰিৰ ক্যান্ডিডেটৰ কোনো ধৰণৰ ফি নাই মানে সম্পূৰ্ণভাৱে ইয়াৰ এপ্লাই প্ৰসেস ফ্ৰী হয় বাকি সকলো ক্যাটেগৰিৰ ক্যান্ডিডেটে 25 টকা পে কৰিব লাগিব লগতে এই গোটেই পেমেন্টসমূহ আপুনি অনলাইন যোগে পে কৰিব লাগিব অনলাইন পে কৰিবলৈ আপুনি নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI ব্যৱহাৰ কৰিব পাৰে এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেসৰ পিনে সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতে কৈছো লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা গৈ কৰিব পাৰে নহলে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে সেই লিংকত গলে আপোনাৰ ইন্টাৰফেসত ফৰ্মখন খোল খাব ফৰ্মখন ভালকৈ চেক কৰি ফিল আপ কৰিব তাৰ পিছত পাৰ্সোনেল আৰু এডুকেশনাল ডিটেইলছ ফিল কৰিব তাৰ পিছত আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টছ বিচাৰিব পাৰে হেখিনো আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টছখিনি আপুনি ৰেডি কৰি ৰাখিব তাৰ পিছত ইয়াৰ সিলেক্টেড এপ্লিকেশন ফিসমূহ পে কৰিব তাৰ পিছত গুটেখিনি কৰি ফৰ্মখন চেক কৰিব তাৰ পিছত সাবমিট কৰিব হেকত প্ৰিন্ট আউটটো লব একেবাৰে নাপাহৰিবা কাৰণ সেই প্ৰিন্ট আউটটো বহুতেই ইম্পৰ্টেন্ট হয় এতিয়া আহিছো ইয়াৰ ইম্পৰ্টেন্ট ডেটসমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেস ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 27 মাৰ্চলৈকে সো যিসকলে এপ্লাই কৰিম ভাবিছে তেওঁলোকৰ হাতত 27 মাৰ্চলৈকে সময় আছে কৰি লব সকলোৱে এতিয়া আহিছো ইয়াৰ সিলেকশন প্ৰসেসৰ পিনে সো এই গোটেই পোষ্টসমূহৰ বাবে সিলেক্ট হ'বলৈ সকলো ক্যান্ডিডেটে ৰিটেন এক্সাম দিব লাগিব আৰু এই এক্সামটো কণ্ডাক্ট কৰিব UPSC ৰ পৰা ইয়াৰ এক্সাম হ'ব 7 জুলাইত এক্সামৰ সময় থাকিব 2 ঘণ্টা এক্সামৰ মিডিয়াম থাকিব ইংলিশ ইয়াৰ বাবে সেন্টাৰ থাকিব দুটা দিছপুৰ আৰু জৰহাট
কুৱেশ্যনছবোৰ থাকিব MCQ মানে মাল্টিপল চইচ কুৱেশ্যনছ থাকিব লগতে ইয়াত নেগেটিভ মাৰ্কিংও আছে আপোনাৰ যদি 3টা ভুল হয় 1 নম্বৰ কাটা যাব সো যিসকলে এই এক্সামটো দিব তেওঁলোকে অতি মনোযোগেৰে এনসাৰসমূহ কৰিব যাতে একো ভুল নহয় তো এইখিনি আছিল আজিৰ আপডেটত ভিডিওটো চাই ভাল পালে লাইক কৰিব লগতে শ্বেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেন্টৰ বিষয়ে ভালকৈ জানি লয় আজিলৈ এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়